ভিডিঅ'টো ৰাতিয়ে ষ্টাৰ্ট কৰিলোঁ মানুহজনে গম নাপায় ভিডিঅ' কৰি আছোঁ বুলি তেওঁ ল'ৰাই সৰু গীটাৰখন লৈ পেলাই বজাই আছে মোবাইলত চাই কিন্তু মানুহজনে ভাব কৈছে মোক শিকিম মই দেই এনেকৈ চাই শিকিম কিন্তু দুৰ্ভাগ্যবশতঃ মেট আছে গীটাৰখনৰ তাঁৰডাল ছিঙি পেলালে তো যি নহওক হেল্ল' এভৰিৱান আসসালামু আলাইকুম আৰু লগতে নমস্কাৰ আপোনালোক মোৰ নতুন এটা দিনলৈ স্বাগতম জনালোঁ তো কালিৰ পৰা ৰোজা ভিডিঅ' আজিয়ে ষ্টাৰ্ট কৰিলোঁ এতিয়া ল'ৰাক স্কুল লৈ গৈ আছোঁ আৰু ইয়াৰ স্কুলত যিহেতু এনুৱেল প্ৰগ্ৰেম আছে তো সেইকাৰণে এয়া চেক কৰি আছে বস্তুবোৰ তাক থৈ পেলাই বাপেক গুচি আহিলে মই এতিয়া টেম্পুত আহি আছোঁ আহি পেলাই এই দোকানত সোমালোঁ বাপেকক খাবলৈ পঠিয়ালোঁ তাৰপাছত তেতিয়া চাই থাকোঁ দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ অকণকৈ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষৰ ফালে চাই থাকোঁ আৰু যদি কোনোবা প্ৰথমবাৰ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে আৰু মানুহজনো আহি পালে তেওঁ কামত লাগিছে তো মই এতিয়া ঘৰলৈ যাম আৰু মানুহজন যেতিয়া দিনত বেছি সময় নাথাকে তো মোৰ হাতৰ অৱস্থা এয়া হৈ যায় দেখিছেনে আৰু দোকানৰ পৰা আহি এতিয়া 5টা বাজিল এতিয়া থ্ৰেডিং কৰিছোঁ অকণমান যিহেতু কালিৰ পৰা ৰোজা আৰু এইবিলাক কৰা নহ'ব একোৱেই তো সেইকাৰণে আজিয়ে কৰি মেলি লৈছোঁ গোটেইকেইজনীয়ে বৌ মই মাছুমা একদম মজা কি কৰিছা আৰু এইটো উৎপাত কৰি আছে সেয়া আৰু ময়ো মোবাইলটো পেলাবলৈ তো আমাৰ ইয়াতে আৰাম চলি আছে মেচিন দি দিয়া নিচিনা কৰিছোঁ একেবাৰে এয়া আমাৰ আৰাম চলি আছে আৰাম ইমানখিনি ভনীয়েকৰ বায়েক হোৱাৰ এইটো সুখ যিটো মানে কেতিয়াবাহে পোৱা যায় আৰু তেওঁ দোকানৰ পৰা আহিছোঁ আৰু খুব মূৰটো বিষাইছে এজনীয়ে ভিডিঅ' কৰিছে এজনীয়ে মূৰ টিপিছে এজনীয়ে চাহ বনাইছে তাই কবি চাহ একাপ খাম বুলি কাচিছোঁ হৈ গৈছে আচলতে কবি চাহ এখন মোৰ আইতা বোলে গাটো বেয়া কি হ'বা বাইটা মোক পাৰ্টি দিলে ন আমাৰ মজাত কৰিছিলোঁ আমাক যে বাইটা নি পেলাই দিয়া পাৰ্টিৰ কথা কৈছে সেইদিনাখন সিহঁতক দিলে আমাক নিদিলে আৰু এইফালে কি চলি আছে এইবিলাক ভাল লাগিছে দে চাওঁ ৰিলছ বনি আছে ৰিলছ চাদৰ মেখেলা শাৰীত দেখিছে এইটো প্ৰথম দেখিছে চাগে এনেকৈ পিছফালে সুমিয়াই লৈছে যিহেতু এক মাহলৈকে ৰিলছ চিলছ নবনিব ৰোজা আহি আছে তো সেইকাৰণে এতিয়া ৰাইজে এতিয়াই বনাই লৈছে থাকক আৰু আপোনালোকে বনাওক মই দোকান যাওঁ বাই বাই একদম কালিৰ পৰা লগ পাইছোঁ আজি এতিয়া আমি চেহেৰি খাম চবে খাই বৈ গ'ল মই আৰু আব্বা কাকা আমি তিনিটা আছোঁ আৰু এতিয়া ৰাতি দোকানৰ পৰা আহোঁতে দেৰি হ'ল অকণমান দেৰিকৈ কথা পাতি ভাত চাত খাই ইফালে চাহ বনি আছে আমাৰ গোটেইখিনিৰ কাৰণে আৰু ইফালে বাইতাই বুট বাচিছে মই ভাত খালোঁ মাহঁতে চবেই খালে মই আৰু দাদী আব্বা আমি তিনিটা লাষ্টত একদম একাপ মাছৰ চাহ তাই কৰি আছিলে ভিডিঅ' 4টা মানুহ বাদে চবে ৰোজা ৰাখিছে এতিয়া আমি চেৰি খালোঁ খাই পেলাই এতিয়া আজানৰ অপেক্ষাত বহি আছোঁ আজান দিব নামাজ পঢ়িম তাৰপিছত আমি শুম আৰু প্ৰথম ৰোজাটো কেনেকৈ কি কৰিলোঁ সকলোবোৰ অকণকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু এতিয়া বেছি উৎপাত কৰা নাই কাৰণ কিয় বেছি উৎপাত কৰিলে দিনত আকৌ অৱস্থা বেয়া হৈ যাব তো এতিয়া নামাজ পঢ়িম নামাজ পঢ়ি লগ পাইছোঁ আৰু মেহতাজৰ বাপেক যিহেতু শুই আছে তো মেহতাজৰ লাইট এটা আছিল জ্বলাই ল'লোঁ আৰু চাওক না কি ধুনীয়া লাগিছে দেখিবলৈ আৰু লাইটটো জ্বলাই দিলে চাওকচোন কেনেকুৱা লাগিছে আৰু এখন কোৰাণ নহয় দেই এখন নামাজ শিক্ষা হয় মই কিবা এটা চাই আছিলোঁ আৰু এইফালে বাপেক পিতেক চাওকচোন প্ৰায়ে দুইটাই একেই ষ্টাইলতে শুৱে গুড মৰ্ণিং এভৰিৱান আজি হৈছে নেক্সট ডে মানে কালিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু আজি কণ্টিনিউ কৰিম যিহেতু আজি প্ৰথম ৰোজা আৰু ৰাতি দেখিলে চেৰি খাব উঠিলোঁ চেৰি খাই থাকিলোঁ তাৰপিছত ৰাতিপুৱা মই কিবা কৰিছিলোঁ অকণমান কিবা এটা আছিলে কৰিবলগীয়া সেয়া কৰি মেলি শুওঁতে 5:30 বাজিলে তো সেইবিলাক কৰি আকৌ স্কুলৰ কাৰণে মেহতাজক শাৰী নাপালোঁ মানে একচুৱেলি সিও উঠি গৈছিলে 4টা বাজিতে সি ভয় খাই পেলাই উঠি গ'ল তাৰপিছত ভয় খাই উঠি যাওঁতে তাৰ শুওঁতে দেৰি হ'ল তো সি মানে ভয় খালে তো সেইকাৰণে আকৌ 6টা বজাত শুই মানে আকৌ সাৰ নাপালে আৰু তো স্কুল আজি নপঠিয়ালোঁ সেইকাৰণে যিহেতু সিহঁতৰ ক্লাছ শেষ এতিয়া ডান্সৰ প্ৰেক্টিচ চলি আছে তো কাইলৈ পৰহিলৈ যাবহি আৰু এতিয়া দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই থাকিম কালি দিনত কণ্টিনিউ কৰা নহ'ল কাৰণ দিনটো দোকানত থাকিলোঁ 4টা বজাত আহি পেলাই ভাত খাইছোঁ ভাত খাই পেলাই অলপ বাগৰিবলৈ লওঁতে টোপনি ধৰিলে মানুহজনে ফোন কৰিলে জল্দি আহা মই মছজিদ যাব লাগিব তাৰপিছত জল্দি মানে চকুটো লাগি যাওঁতে শুই গ'লোঁ সাৰ পাই দেখিছোঁ 7টা বাজি গ'ল মানুহ মছজিদ যাব গৈ পেলাই বন্ধই কৰিব নোৱাৰিলোঁ মানুহ আছিলে যিহেতু ৰোজা আজিৰ পৰা তো মানুহে বজাৰবোৰ কৰি আছে
তো সেইকাৰণে একদম 10টাত আহি দুইটাই ঘৰতে নামাজ পঢ়িলোঁ নামাজ পঢ়ি ভাত চাত খাই শুই থাকিলোঁ তাৰপিছতে চেহেৰিত লগ পাইছোঁ এতিয়াও আকৌ দোকান যাব লাগিব তো ভিডিঅ'টো সকলোখিনি দেখুৱাই থাকিম ভিডিঅ' দেখুৱাৰ ফালে চাই হেল্ল' এভৰিৱান এতিয়া আজান দিবলৈ বৰ বেছি সময় নাই দেখিছেনে 5টা বাজিলে তো এতিয়া নামাজ পঢ়িলোঁ এতিয়া মগৰিবৰ আজান দিব যাই নামাজখন লৈ লৈছোঁ তলতে নামাজ পঢ়িম তো বলক যাওঁ ইফতাৰী কি ৰেডি কৰিছে অকণকৈ দেখুৱাওঁ ইফালে মায়ে ৰুটি বেলি দিলে আৰু বৌয়ে পুৰিলে এইফালে ছাগলী মাংস মুৰ্গী মাংস এয়া একজাপ ৰুটি বৌয়ে বেলি পেলাই পুৰিলে আৰু ইফালে ৰাতি যিহেতু নামাজ কোৰাণ পঢ়িবলৈ আছে তো সেইকাৰণে মায়ে ৰাতি তৰকাৰী এতিয়াই বনাইছে মানে প্ৰতি নিশাৰ কাৰণে চেহেৰিৰ কাৰণে তৰকাৰী ভাজা বুট আৰু এইফালে ডাইনিঙত বৌয়ে কাঁহীবোৰ ৰেডি কৰি আছে বৌক কাম কৰা দেখি বৌয়ে চিনি নোপোৱা বহুত চুপ চিন্তাক আছে বৌয়ে যাক চিনিও নাপায় জানিও নাপায় তেওঁলোকে ক'ব যে প্ৰেগনেঞ্চিত কিয় কাম কৰিব দিছে তো তেওঁলোকক কৈ দিওঁ যে বৌয়ে হেভি কাম একো নকৰে জাষ্ট এইকেইটা লাইট ৱেইটৰ যিহেতু ইফতাৰী আৰু বৌয়ে ৰোজা ৰখা নাই তো সেইকাৰণে কৰিছে ইফতাৰী আছে কি আছে বেটি দাঙি দেখুৱাই দিয়া আমাৰ মানে ৰোজা মাহত হ'বলৈ জেগা নোহোৱা হৈ যায় এইটো মিঠা আছে অঁ হালোৱা হালোৱা অ' মাই ডগছ মই অকণ লৈ লওঁ দিয়া এটা ভাল পাওঁ ইফতাৰ খুলিবলৈ টাইম নাই এইটো মই কাষৰ ঘৰ লৈ ল'লোঁ এইটো অকণ চুৰচুৰি মাছ আজি কাশ্মীৰত নাহিলে কিয় বা আৰু এয়া আমাৰ থালি ৰোজাদাৰী আমাৰ ঘৰত কিমানে ৰোজাটো অঁ হ'ব এতিয়া আমাৰ ইফতাৰী বুলি ক'লে একদম হাল্লা পূৰা ইফতাৰী পূৰা হাল্লা মণিকা মানুহজনে যিটো ৰোজা ৰখা নাই তো তেওঁলোকৰ অকণ নিব লাগিব আৰু আমি ৰোজা ৰাখিছোঁ কাৰণে তেওঁ দুপৰীয়া ভাতেই নাখালে বেয়া পালে মানে খাবলৈ মানে তেওঁ আগতে পূৰা ৰোজা ৰাখে কিন্তু এতিয়া গ'ল্ডব্লাডাৰ অপাৰেশ্যন কৰাৰ পৰা তেওঁ মানে পূৰা ৰোজা ৰাখিব নোৱাৰা হৈছে আৰু অকণমান গেছৰ প্ৰব্লেম হয় তো সেইকাৰণে তেওঁ মানে কৈছে যে তোমালোকে খাই মেলি আৰু মই পিছত খাম তো সেইকাৰণে তেওঁৰ কাৰণে এয়া যি আছে চব অকণকৈ লৈ লৈছোঁ কাৰণ মই তেওঁক এৰি পেলাই মানে খাবলৈ নোৱাৰোঁ মোৰ এটা উইক পইণ্ট আছে আৰু এতিয়া লগতে যাম ইফতাৰী কৰি লগতে দোকান যাম সকলোবোৰ দেখুৱাই থাকিম অঁ সেইটোকে লৈ লৈছোঁ তাৰ কাৰণে তৰকাৰী নাখাওঁ আজান দিলে বিছমিল্লাহ কৰিলোঁ তাৰপিছত এতিয়া নামাজ পঢ়িবলৈ যাম আৰু মা বা ইফালে আমি বাকী পোৱালিখিনি এইফালে কাকাই ৰোজা ৰাখা নাই কাকা কালিৰ পৰা উঠিব সি যোৱাকালি সাৰ নাপালে যিহেতু প্ৰথম দিন আছিলে আৰু এতিয়া মই আহি পাই গ'লোঁ দোকান আৰু দোকানত কি কৰিলোঁ কি নকৰিলোঁ অকণকৈ স্পীড কৰি পেলাই দেখুৱাম দেই আৰু আজি ভাবিছোঁ মই দোকানত কি কৰোঁ তাকে অকণকৈ দেখুৱাম আপোনালোকক প্ৰায়ে ভাবে মই দোকানত গৈ পেলাই জাষ্ট বহি থাকোঁ মানে তো মই বহি নাথাকোঁ মই কামো কৰোঁ সেইটোও মই অকণ দেখুৱাম বৰ দিগদাৰ হৈছে ভিডিঅ' কৰিবলৈ কাৰণ কি আমাৰ তেনেকুৱা জেগা নাই আমাৰ দোকানখন সৰু মাল ধেৰটো পিছফালে বনাই আছোঁ আমি সেইটো দেখুৱাম বেলেগ এটা ভিডিঅ'ত আৰু মই মানুহজন আৰু এজনী আমাৰ ওচৰৰে নানী আছে নানীও অকণমান হেল্প কৰে কোনোবা সময়ত আহি আৰু নানীও বৰ বেছি কৰিব নোৱাৰে যিহেতু বয়স হৈছে তো আৰু নানী যেতিয়া আহে মই তেতিয়া জবৰদস্তি নানীক ৰখাওঁ কাৰণ কি বহুত জমনি কৰি থাকে ফুচুৰি কথা কৈ থাকে তো এনেকৈ দুয়োজনী কাম কৰি থাকিলে খুব ভাল লাগে আৰু দোকানত সদায় সন্ধিয়া 5টাৰ পৰা 10টালৈকে মোৰ ইয়াত ডিউটি থাকে তো এতিয়া দোকান বন্ধ কৰিলোঁ ঘৰ যাম আৰু এতিয়া নামাজ পঢ়িমগৈ তো এতিয়া 10টা বজাত গৈ আছোঁ ঘৰ নামাজ পঢ়োঁতে কিমান দেৰি হয় ঠিক নাই এইটো আমাৰ ডেইলি ৰুটিন হয় তো দোকানৰ পৰা আহিলোঁ আহি পেলাই ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ তাৰপাছত এতিয়া তাৰাবি নামাজ পঢ়িবলৈ লৈছোঁ মানুহজন গা ধুই আছে তেওঁ ঘৰতে পঢ়িব নামাজ যিহেতু আমাৰ দোকান বন্ধ কৰা দেৰি হয় তো আমাৰ নিমিলেগৈ টাইম তেওঁ মছজিদ যাবলৈ কাৰণে আৰু তেওঁ অকণ প্ৰব্লেম হয় তো সেইকাৰণে তেওঁ ৰোজা ৰাখিব পৰা নাই আৰু এতিয়া ধুনীয়াকৈ মাছুমাই চাহ এক কাপ দিছে বেছি চাহ নাখাওঁ অকণমান খাওঁ বাৰু তো ভাবিলোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰি লওঁ 2টা দিন কণ্টিনিউ কৰিলোঁ যিহেতু আজি প্ৰথম ৰোজা ভাবিলোঁ এইটো ব্লগতে আপোনালোকক দেখুৱাই দিওঁ কি কৰিলোঁ কি নকৰিলোঁ কেনেকৈ পাৰ কৰিলোঁ বৰ বেছি শ্বুট কৰিব নোৱাৰিলোঁ কাৰণ কিয় প্ৰথম ৰোজা যিহেতু অকণমান বেয়া লাগিছিলে গাটো তাৰপিছত যি নহওক ৰোজাটো সম্পূৰ্ণ হ'ল এতিয়া কাইলৈ ৰোজা ৰাখিম ভাবিছোঁ তো এতিয়া এইটো ভিডিঅ' ইমানতে শেষ কৰোঁ ভিডিঅ'টো কেৱল চাই বহুত বেছি ধন্যবাদ আকৌ নতুন ভিডিঅ' লগ পাই আছোঁ তেতিয়ালৈকে বাই